মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেশ্যন নম্বৰ 3 ধ্যান চান্দ শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। ধ্যান চান্দ। Look at the pictures below. তলৰ এই ছবিবোৰ চাবলৈ কৈছে। এই ছবিবোৰ যে দিয়া আছে এইবিলাক চাবলৈ কৈছে। The people in the pictures are all great Indian sports persons. এই ব্যক্তিসকল যিসকল ব্যক্তিৰ ফটো তোমালোকে দেখিছা এই সকলো ভাৰতীয় হৈছে একোজন বিখ্যাত খেলুৱৈ। In pairs, discuss and write down the names of the sports persons from the options given in the box. এতিয়া কি কৰিব কৈছে দলীয়ভাৱে লগ হৈ দুজনকৈ লগ হৈ সেই ব্যক্তিসকলৰ বিষয়ে যিসকলৰ নাম বাকচবিলাক বক্সটোত দিয়া আছে সেই সকলৰ নামবিলাক তলত লিখিবলৈ কৈছে। এই বক্সটোত দিয়া আছে। Can you guess which sport each player is famous for? তোমালোকে অনুমান কৰিব পাৰিছানে কোনজন খেলুৱৈ কোনটো খেলৰ বাবে বিখ্যাত? ইয়াত তোমালোকক সুধিছে। এতিয়া আমি চাওঁ আহাচোন কোনজন খেলুৱৈ কিহৰ বাবে বিখ্যাত। এখেত হৈছে শচীন তেণ্ডুলকাৰ। হি ইজ ফেমাছ ফৰ ক্ৰিকেট অৰ্থাৎ তেওঁ এজন ক্ৰিকেটাৰ। এখেত হৈছে সানিয়া মিৰ্জা টেনিছ প্লেয়াৰ হয় তেওঁ। চাইনা নেহৱাল তেওঁ বেডমিণ্টন খেলুৱৈ। বাইচুং ভুটিয়া তেওঁ ফুটবলাৰ। মেৰী কম তেওঁ বক্সাৰ আৰু বিশ্বনাথন আনন্দ তেওঁ চেছ গ্ৰেণ্ড মাষ্টাৰ। গতিকে আমি গম পালোঁ তেওঁলোক কি খেলৰ সৈতে জড়িত আৰু কি খেলৰ বাবে তেওঁলোক বিশ্বব্যাপী প্ৰসিদ্ধ। বিশ্বনাথন আনন্দ, চাইনা নেহৱাল, চাংনিজাং, মেৰী কম মাংটে, সানিয়া মিৰ্জা, বাইচুং ভুটিয়া, শচীন তেণ্ডুলকাৰ। Now, think of one famous sports person from Assam and tell the class why he or she is famous. এতিয়া কি কৰিব কৈছে এজন অসমৰ পৰা বিখ্যাত হোৱা অসমৰ এজন বিখ্যাত খেলুৱৈৰ কথা ভাবিবলৈ কৈছে, নাম মনত পেলাবলৈ কৈছে আৰু তেওঁ কি খেলৰ বাবে বিখ্যাত সেই বিষয়ে লগৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবলৈ কৈছে। মই ইয়াত আমাৰ ৰাজ্যৰ বিখ্যাত খেলুৱৈ হিমা দাসৰ বিষয়ে অকণমান লিখি দিছোঁ। তেওঁৰ বিষয়ে তোমালোকে হয়তো সকলোৱে জানাই হ'লেও মই অকণমান লিখি দিছোঁ তোমালোকে চাই ল'বা। হিমা দাস born on 9th January 2000, nicknamed ধিং এক্সপ্ৰেছ যাক ধিং এক্সপ্ৰেছ বুলিও জনা যায়, is an Indian sprinter from the state of Assam. She was born in Kandhulimari village in Dhing, Assam. She holds the current Indian national record in 400 meters with a timing of 50.79 seconds that she clocked at the 2018 Asian Games in Jakarta, Indonesia. She is the first Indian athlete to win a gold medal in a track event at the IAAF World U20 Championships. এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ আহাচোন। Here is a story about Dhyan Chand, one of the greatest hockey players the world has seen. ইয়াত এটা ষ্টৰী দিয়া হৈছে ধ্যান চান্দৰ বিষয়ে যিজন এজন মহান হকী খেলুৱৈ আছিল আৰু যাক গোটেই বিশ্বই জানিছিল। ধ্যান চান্দ was one of the eminent Indian sports personalities who achieved world fame. ধ্যান চান্দ আছিল সেইসকল মহান কিংবদন্তি খেলুৱৈৰ ভিতৰত অন্যতম যি বিশ্বব্যাপী খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ধ্যান চান্দ attained international stature in the field of hockey and is counted among the greatest sports legends. ধ্যান চান্দে হকীৰ খেলখনত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিখ্যাত খেলুৱৈসকলৰ ভিতৰত অন্যতম বুলি তেওঁ নিজৰ নাম লিপিবদ্ধ কৰি থৈ গৈছে। It is said that what Pele is to football and Muhammad Ali is to boxing, Dhyan Chand is to hockey. যেনেদৰে আমি ফুটবল বুলি ক'লে পেলে বুলি ক'ব পাৰোঁ, মানে ফুটবল বুলি ক'লে ইয়াকে বুজাব খুজিছে যে ফুটবল মানে বুলি ক'লে যেনেদৰে আমাৰ পেলেৰ কথা মনলৈ আহে বা বক্সিং বুলি ক'লে আমাৰ মহম্মদ আলীৰ কথা মনলৈ আহে ঠিক তেনেকৈ হকী বুলি ক'লে আমি ধ্যান চান্দৰ কথাকে ক'ব পাৰোঁ। হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম। তেওঁ সকলো সময়ৰ আটাইতকৈ মহান হকী খেলুৱৈ হিচাপে পৰিগণিত হৈ আহিছে। Till the arrival of ধ্যান চান্দ অহাৰ আগলৈকে the Europeans and the Americans were the leading masters of the game. ইউৰোপীয়ান আৰু আমেৰিকানসকলে এই খেলৰ আধিপত্য বিস্তাৰ কৰি আহিছিল। ধ্যান চান্দ shocked the Europeans and
The Americans with his splendid performance in 3 Olympics. Dhyan Chande Olympic খেলত কৰা দুটাখন তিনিখনকৈ অলিম্পিক খেলত কৰা দুৰ্দান্ত প্ৰদৰ্শনেৰে ইউৰোপিয়ানছ আৰু আমেৰিকানছ বিলাকক আচৰিত কৰি তুলিছিল। This great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. 1905 চনৰ 29 আগষ্টত এই মহান হকী খেলুৱৈজনৰ জন্ম হৈছিল। তেওঁৰ নাম আছিল ধ্যান সিং। The turning point of his life came when he joined the British Indian Army at the age of 16. তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি জইন কৰাৰ সময়ত মানে 16 বছৰ বয়সত তেওঁৰ জীৱনলৈ এটা নতুন মোৰ আহিছিল। The army gave him the much needed opportunity and facilities to practice hockey. সৈন্যসকলে তেওঁক হকী প্ৰেক্টিছ কৰিবৰ কাৰণে যিমান সা-সুবিধা লাগে সকলো দিছিল, মানে প্ৰয়োজনীয় সা-সুবিধাবিলাক দিছিল। He preferred to do his practice sessions at night after his duty hours. আৰু তেওঁ নিজৰ অভ্যাসৰ সময়ছোৱা ডিউটিৰ সময়ছোৱাত তেওঁ ডিউটি কৰি তাৰ পিছৰ সময়ছোৱাত তেওঁ অভ্যাস কৰাতহে গুৰুত্ব আৰোপ কৰিছিল আৰু সদায় ৰাতি তেওঁ এই হকীৰ প্ৰেক্টিছ কৰিছিল। He often waited for the moon to come out so that the visibility in the field improved. আৰু তেওঁ কেতিয়াবা মানে প্ৰায় কি কৰিছিলে জোনবাই ওলোৱালৈ অপেক্ষা কৰিছিল যাতে তেওঁ ভালদৰে দেখি পায়। His practice sessions coincided with the rising of the moon, and so Dhyan Singh came to be called Dhyan Chand by his fellow players. আৰু তেওঁৰ প্ৰেক্টিছ ছেছন এই অভ্যাসৰ সময়ছোৱা যিহেতু জোনবাই ওলোৱাৰ লগত জড়িত, গতিকে কেতিয়াবা মানে কি কৰিছিলে তেওঁ সতীৰ্থসকলে তেওঁক ধ্যান চান্দ বুলি মাতিবলৈ লৈছিল। His coach also predicted that he would one day shine like the moon. আৰু তেওঁৰ কোচজনেও প্ৰশিক্ষকজনেও ভৱিষ্যতবাণী কৰিছিল যে এদিন তেওঁ জোনবাইৰ দৰে জিলিকি উঠিব। He gave him the title চান্দ। আৰু তেওঁ প্ৰশিক্ষকজনে ধ্যান সিঙক কি কৰিছিল চান্দ উপাধিৰে বিভূষিত কৰিছিল। চান্দ উপাধিটো দিছিল। চান্দ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন। আৰু চান্দ হৈছে এটা হিন্দী শব্দ যিটো জোনবাই বুজোৱা হয়, অৰ্থাৎ জোনবাই হিন্দীত চান্দ বুলি কোৱা হয়। A few years later, in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam. তাৰ কেইবছৰমানৰ পিছত 1928 চনত তেওঁ ইণ্ডিয়ান হকী টীমটোক নেতৃত্ব দিছিল আৰু আমষ্টাৰডামত হোৱা খেলত কি হৈছিলে তেওঁ ফাৰ্ষ্ট গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল। He won his second gold in the 1932 Olympics in Los Angeles. আৰু 1932 চনত লছ এঞ্জেলছত হোৱা অলিম্পিকত তেওঁ ছেকেণ্ড গ'ল্ড দ্বিতীয়টো সোণ পাইছিল। The last gold came to him in the 1936 Olympics in Berlin where he led the Indian team. আৰু তৃতীয়টো গ'ল্ড মেডেল আহিছিল 1936 চনৰ অলিম্পিকত যিখন খেল বাৰ্লিনত অনুষ্ঠিত হৈছিল। He also won the title of Hockey Personality of the Century there. আৰু তাতে তেওঁ কি কৰিছিলে শতিকাটোৰ শ্ৰেষ্ঠ হকী ব্যক্তিত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। Dhyan Chand was given the nicknames the Wizard and the Magician of Hockey for his superb ball control. আৰু তেওঁৰ এই superb ball controlৰ বাবে মানে বল নিয়ন্ত্ৰণৰ কাৰণে তেওঁক দ্য উইজাৰ্ড আৰু দ্য মেজিচিয়ান অফ হকী অৰ্থাৎ হকী যাদুকৰ নামেৰে তেওঁক নামাকৰণ কৰা হৈছিল। During his sporting career spanning 23 years, 1926 to 1949, he scored a total of 570 goals in 185 matches according to his autobiography titled Goal. আৰু তেওঁৰ কেৰিয়াৰৰ এই সময়ছোৱাত 23 ইয়াৰ্ছৰ ভিতৰত 1926 চনৰ পৰা 1949 চনৰ এই সময়ছোৱাত তেওঁ 185খন মেচত 570টা গ'ল কৰিছিল। আৰু এই বিষয়ে মানে তেওঁৰ গোল নামৰ আত্মজীৱনীখনত উল্লেখ আছে। অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী। The government of India awarded him the national honor of Padma Bhushan in 1956. আৰু ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোৎকৃষ্ট সন্মান পদ্মভূষণ উপাধিৰে বিভূষিত কৰে তেওঁক 1956 চনত। He passed away at the age of 74 in Delhi on 3rd December 1979. আৰু 1979 চনৰ
3 ডিচেম্বৰ তাৰিখে 74 বছৰ বয়সত এইজনা মহান ব্যক্তিৰ পৰলোকগামী হয় very appropriately আৰু উপযুক্তভাৱে his birthday 29th August is celebrated as national sports day আৰু কি কৰা হয় তেওঁৰ বাৰ্থডে 29 আগষ্টৰ দিনাখন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তেওঁৰ জন্ম হৈছিল 29 আগষ্ট তাৰিখে গতিকে 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পাঠটোৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠটোৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ